Hello everyone, welcome back to my new mini vlog. এইটো vlog actually ককা ঢুকুৱা এবছৰীয়া সকামৰ হয়। ককা যোৱা বছৰ 21 জানুৱাৰীত ঢুকাইছিল, কিন্তু এইবাৰ তিথিমতে পাতাৰ কাৰণে সকাম ভাগ 8 ফেব্ৰুৱাৰীলৈ পিছুৱালে। শ্ৰাদ্ধ হৈ যোৱাৰ পিছত এয়া দেউতাই পিণ্ড উটুৱাবলৈ ওলাইছে। নামঘৰত এয়া নাম প্ৰসংগ চলি আছে। আমাৰ মাহঁতেও পুৰা হাতে কামে লাগি আছে, বৰমা মামীহঁত চবেই। এয়া দেখিব পাৰে মিঠৈ লাড়ু বনি আছে। এই লাড়ুটো প্ৰসাদত যে দিয়ে, খাই বৰ ভাল লাগে। চব হৈ যোৱাৰ পিছত এয়া ৰাইজে খোৱাত বহিছে আৰু অৱশেষত ককাৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো এনেকেই সামৰণি মাৰিছোঁ। থেংক ইউ ফৰ ৱাচিং, বাই বাই।